আজি যেহেতু আমার কার্যসূচী শেষে হল, আজি ৭৬ সংখ্যক স্বাধীনতা দিবস পালন করা হল। আর এই ৭৬ সংখ্যক স্বাধীনতা দিবস পালন করা মানেই হল ৭৫ বছর সম্পূর্ণ করা, যার কারণে গোটেই ভারতবর্ষ জুড়ে আজাদী কা অমৃত মহোৎসব পালন করা হয়েছে। হর ঘর তিরঙ্গা এই স্লোগানে দি গোটেই স্কুল বা অনুষ্ঠান প্রতিষ্ঠান যেমান আছে বা আমিও আমার হাই স্কুলের ছাত্র ছাত্রীক লৈ বিভিন্ন স্লোগানেৰে ৰাইজৰ মাজত সজাগতা আনিবৰ কাৰণে বিভিন্ন নাৰা বা স্লোগান প্ৰদৰ্শন কৰিছিলোঁ, শোভাযাত্ৰা কৰিছিলোঁ। এটা কথা জানি আমাৰ ছাত্ৰসকলেও ভাল পাব যে 1947 চনৰ 15 আগষ্ট তাৰিখে দিল্লীৰ লালকিল্লাত ব্ৰিটিছসকলে যেটো পতাকা উত্তোলন কৰি থৈ গৈছিল, আগতে কৰি থৈ গৈছিল, সেই 1947 চনৰ 15 আগষ্ট তাৰিখে শাহনাজ খানে সেই পতাকাখন তাৰ পৰা উলিয়াই দুলিয়াই পেলাই দি ভাৰতীয় জাতীয় পতাকা তাতে উত্তোলন কৰা হয়। আৰু এটা দুখৰ সংবাদ সেই সময়তে আছে, বিভিন্ন আমাৰ ছাত্ৰসকলেও কৈ গৈছে, আমাৰ ছাৰসকলেও কৈছে যে ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল। এটা আমি সকলোৱে জানো। 1908 চনত 11 আগষ্ট তাৰিখে তেখেতক বিনা দোষে ব্ৰিটিছসকলে ফাঁচি দিয়েছিল। গতিকে আপোনালোকে গম পাইছে যে এই স্বাধীনতা সহজে হোৱা নাছিলে, বিভিন্ন আত্মবলিদান ত্যাগৰ বিনিময়তহে আমি এই স্বাধীনতা পাইছোঁ। গতিকে এই স্বাধীনতা পোৱাৰ আজি ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে আজাদী কা অমৃত মহোৎসৱ। গতিকে আজি এই অনুষ্ঠানৰ আমি আজি সামৰণি পেলাইছোঁ। আৰু খন্তেক পিছতেই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইখিনি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিব। আৰু এই সহযোগ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ শিক্ষাগুৰুসকলক অনুৰোধ জনাই আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ। वंदे मातरम। भारत माता की जय। भारत माता की जय। हर घर तिरंगा, हर घर तिरंगा, हर घर तिरंगा, हर घर तिरंगा, हर मन तिरंगा, तिरंगा तिरंगा। हमारी शान है, अमन है, शान है। तिरंगा हमारी जान है, जान है, जान है। तिरंगा हमारे अभिमान है, अभिमान है, अभिमान है। নমস্কাৰ। আজি ৭৬ সংখ্যক স্বাধীনতা দিবস। তো গোটেই ভাৰতবৰ্ষৰ জুৰি ৭৬ সংখ্যক স্বাধীনতা দিবস পালন কৰি থকা হৈছে। আৰু এই ৭৬ সংখ্যক স্বাধীনতা দিবস উপলক্ষে যেহেতু আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাটো আজি ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, যাৰ কাৰণে ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ দিহা কৰিছে। যাৰ কাৰণে চৰকাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসকললৈ কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছিলে। আমালৈ নীতি নিৰ্দেশনা কিছু আছিলে। যোৱা 11 তাৰিখৰ পৰা 14 তাৰিখলৈ এইকেইদিনত প্ৰত্যেক দিনে আমাৰ শোভাযাত্ৰা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ কম্পিটিশ্যন এইবিলাক অনুষ্ঠান কৰিবলৈ দিছিলে। তেতিয়া সেইখিনি কৰি উঠি আজি যোৱা 13 তাৰিখৰ পৰা 15 তাৰিখলৈ হৰ ঘৰ তিৰংগা এটা কাৰ্যসূচী আছিলে, সেইখিনি কৰা হৈছে। আমাৰ ছাৰসকলে প্ৰত্যেকে নিজৰ নিজৰ ঘৰত তিৰংগাখন উৰুৱাই আজি বিদ্যালয়ত আহি সমবেত হৈ ছাত্ৰ ছাত্ৰী মিলি, কমিটি মিলি, ৰাইজ মিলি আমি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। তো এই স্বাধীনতা দিৱসটো চমুকৈ যদি ক'বলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ইংৰাজ বা ব্ৰিটিছসকলে আহিছিল আৰু তেওঁলোকে আহি ভাৰতত খুবুনি পুতিছিল। ভাৰতৰ মাটিবিলাক তেওঁলোকৰ মনোপুত আছিল, যাৰ কাৰণে তেওঁলোকে কি কৰিছিল, নিজে খুবুনি পুতি আমাৰ এই ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওপৰত তেওঁলোকে শাসনৰ মানে বাঘজুৰি তেওঁলোকৰ হাতত লৈছিল। আৰু তেওঁলোকৰ শাসনত, তেওঁলোকৰ অত্যাচাৰত আমাৰ গোটেই ভাৰতবাসী ৰাইজ বা জনসাধাৰণ অতিষ্ঠ হৈ পৰিছিল। আৰু এই অতিষ্ঠ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ অসমৰ কিছুমান ব্যক্তি, আমি এই জগতে নাম তেখেতসকলক ক'ব লাগিব, তেওঁলোকে আত্মবলিদান দিছে। শ্বহীদ কোহল কোঁৱৰ, মণিৰাম দেৱান, মুকুন্দ ৰাম কাকতি, আৰু বিশেষকৈ গহপুৰ থানাত যেতিয়া
পাটমূলা গাভৰু 16 বছৰ বয়সীয়া ছোৱালী তেওঁ গহপুৰ থানাত পতা কৰোৱাবলৈ গৈছিল পুলিচৰ গুলীত তেখেতে কনকলতা তেওঁ আত্মবলিদান দিব লগা হৈছিল। তো এনেকৈ যাই 1930 চনত ভাৰত অমান্য আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হৈছিল বা 1942 চনত ভাৰত ছোড়ো ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত এই আন্দোলনৰ মূল ঘূৰি ধৰোঁতা আছিলে মহাত্মা গান্ধী। তেখেতৰ আন্দোলনত বহুত নেতাই যোগদান কৰি এই আন্দোলনৰ শেষত যাই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। এইখিনি চমুকৈ কৈছোঁ। আমাৰ ভাৰতবৰ্ষখন এটা সময়ত ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছসকলে 1600 খ্ৰীষ্টাব্দত বেপাৰ বাণিজ্য কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষলৈ আহিছিল আৰু তেওঁলোকে ভাৰতবৰ্ষত আহি লাহে লাহে ভাৰতৰ শাসন ব্যৱস্থাৰ দায়িত্ব তেওঁলোকে লৈছিল আৰু ভাৰতবৰ্ষৰ মানুহক ব্ৰিটিছসকলে অন্যায় অত্যাচাৰ নিপীড়ন বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছিল, যাৰ ফলশ্ৰুতিত মানুহে কৃষি কৰ্ম কৰিবলৈ অপাৰক হৈছিল। কৃষিৰ ওপৰত অত্যাধিক কৰ জাপি দিছিল। চাকৰি বাকৰিৰ ক্ষেত্ৰটোত অত্যাধিক কৰ দিব লগা হৈছিল। ভাৰতীয় সেনাসকলক ব্ৰিটিছসকলে অপমাননা কৰিছিল। এনেধৰণৰ বিভিন্ন অন্যায় অত্যাচাৰৰ বিৰোধিতাত 1920 চনত কলিকতাত বহা কংগ্ৰেছৰ বিশেষ সভাত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন গঢ়ি তুলিছিল। তাৰপিছত অহিংস আন্দোলন কৰিছিল। ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰি ভাৰতীয় মানুহসকলক বিনা বিচাৰে জেললৈ প্ৰক্ষেপ কৰিছিল। বিভিন্ন ধৰণৰ আন্দোলনৰ যোগেদি ৰবীন্দ্ৰনাথ ঠাকুৰক ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি পৰিত্যাগ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত 1942 চনত ভাৰত ত্যাগ আন্দোলন গঢ়ি তুলিছিল আৰু এই আন্দোলনত ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে সমগ্ৰ ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছিল আৰু বৰ্তমান মুম্বাইৰ গোৱালিয়ৰ টেংকত মহাত্মা গান্ধীয়ে উদাত্ত ভাষণ প্ৰদান কৰিছিল যে ডু অৰ ডাই। এই ভাষণৰ পিছতে ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীক 6 বছৰ কাৰাদণ্ড দিছিল। কাৰাদণ্ড দিলেও ভাৰতবাসীয়ে কিন্তু এই আন্দোলন স্থবিৰ হ'বলৈ দিয়া নাছিল। তেওঁলোকে বিভিন্ন অফিচ, পুলিচ থানা, ৰেলপথ, দোকান পোহাৰ, ব্ৰিটিছৰ পণ্য সামগ্ৰী, সুৰাৰ বিপিনী সকলোবিলাক ধ্বংস কৰিছিল। যাৰ ফলশ্ৰুতিত ব্ৰিটিছে বাধ্য হৈ 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ চুক্তি অনুমোদন কৰিবলৈ বাধ্য হৈছিল। এনেধৰণে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ পৰা ভাৰতৰ স্বাধীন ক্ষমতাটো ভাৰতবাসীৰ হাতত অৰ্পণ কৰি গুচি গৈছিল। তো 1947 চনত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ 75 বছৰ ইতিমধ্যে পাৰ হৈছে। আমি 76 বছৰত ভৰি দিছোঁ। যাৰ ফলশ্ৰুতিত ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ বুলি এইবাৰৰ স্বাধীনতা দিৱসৰ উৎসৱটোক নামকৰণ কৰিছে, যাৰ কাৰণে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে 3-4 দিনীয়া কাৰ্যসূচীৰে হৰ ঘৰ ত্ৰিৰংগা আৰু বিভিন্ন কাৰ্যসূচী, প্ৰভাত ফেৰী ইত্যাদি কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ে ইতিমধ্যে কাৰ্যসূচীসমূহ পালন কৰিছে। আৰু মই এই চেগতে আশা কৰিম এই স্বাধীনতাৰ উপলক্ষে সমগ্ৰ ভাৰতবাসীয়ে সহানুভূতিশীল, ধৈৰ্য, ভাতৃত্ববোধেৰে যাতে ভাৰতত এনাজৰীৰে বান্ধ খাই সকলো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে বসবাস কৰে। স্বাধীনতা দিৱসৰ এইখিনি কৈয়ে মই স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বক্তব্য সামৰিছোঁ।